তো হেল্ল' গাইজ, ফাইনেলি আজি মই চুলি কাটিব গৈছিলোঁ, কিন্তু চুলিখিনি নকটাকৈ গুচি আহিলোঁ। কাৰণ এটা আছে তো ভাবিলোঁ মই ব্লগটো বনাই দিওঁ আৰু গাটো ধুই আহিলোঁ ব্লগটো বনাবলৈ। তো ফাইনেলি আজি মোৰ পাই গ'ল গুগল এডচেন্স পিন। হয়তো আপোনালোকে গম পাইছে থাম্বনেইলটো চাই। মই এতিয়া আপোনাক পিনটো দেখাম প্ৰথমতে। এইটো চাওক, গুগল এডচেন্স দেখিছেনে? আৰু এই বস্তুটো মুম্বাইৰ পৰা আহিছে। তো আজি আধা ঘণ্টামান আগত মোৰ হাতত পালেহি। আৰু এই পিনটো কেনেকৈ আহিলে, কি কথা, সকলোবোৰ কথা কৈ আছোঁ আপোনালোকে মাত্ৰ ভিডিঅ'টো। প্ৰথমতে আপোনালোকে হয়তো ইমানখিনি মই চবকে বহুত বেছি থেংক ইউ সকলোলৈকে, কিয়নো ইমান সোনকালে ইমানখিনি ছাবস্ক্ৰাইবাৰ কৰিলে আৰু আপোনালোকে 50,000 ছাবস্ক্ৰাইবাৰ হ'ব গৈ আছে, যিহেতু বহুত বেছি সুখী। আৰু এই পিনটো পৰাৰ পৰা বহুত বেছি সুখী, কিয়নো মানে এই পিনটো মোৰ বহুত কম সময়ত আহিলে। কাৰণ মোৰ লগৰবোৰে যেতিয়া কৈছিলে সিহঁতৰ 3 মাহ লাগিছে, কিছুমানৰ 2 মাহ লাগিছে। মোৰ কিন্তু আজি মই 7 জুলাই তাৰিখে পঠিয়াইছিলে আৰু আজি 20 নে 21 তাৰিখ 21 তাৰিখে পাই গ'ল। তো বেছি দিন নালাগিলে। আচলতে আপোনালোকে যদি এড্ৰেছবোৰ ভালকৈ দি নালাগে, তো এই পিনটো পাবলৈ আপোনালোকে প্ৰথমতে লাগিব আপোনালোকে এটা ইউটিউব চেনেল। আৰু ইউটিউব চেনেলটো আপোনালোকে খুলিব লাগিব। ইউটিউব চেনেল খোলাৰ পিছত লাহেকৈ ভিডিঅ' দিব। 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাচ টাইম লাগিব। তাৰপিছত আপোনালোকৰ চেনেলটো মনিটাইজৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিটো মই কৰিলোঁ আৰু মোৰ মনিটাইজটো হ'ল। আৰু মনিটাইজটো হোৱাৰ পিছত আপোনালোকে ইউটিউবে টকা ঢালিব। অৰ্থাৎ আপোনালোকে যিহেতু ভিডিঅ'বোৰ যেতিয়া মোৰ ভিডিঅ'বোৰ চাইছে, আপোনালোকৰ ভিডিঅ'ৰ পৰা মোৰ ডলাৰ আহিব। আৰু 100 নহয়, আচলতে $10 হোৱাৰ পিছতে আপোনালোকে এটা যিটো এডচেন্স এই পিনটো এপ্লাই কৰিব লাগিব। কাৰণ এই পিনটোৱে হৈছে যিটো নেকি ইউটিউবৰ পৰা আপুনি টকাখিনি উলিয়াব পাৰিব। যেনেকৈ আপোনালোকৰ বেংক একাউণ্টত এটা ATM থাকে ন, তেনেকৈ এই পিনটো 10 জুলাই এপ্লাই কৰিলোঁ। আৰু এপ্লাইটো আপোনালোকে ভালকৈ কৰিব। তো এপ্লাইটো ভালকৈ কৰিলে সোনকালে আহি যাব। মোৰো আহি গ'ল, তো বহুত বেছি ভাল লাগিছে। আৰু কি ক'ম, আৰু আপোনালোকক ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ। আৰু বিশেষকৈ আপোনালোকে যিসকলে এডচেন্স পিন এপ্লাই কৰিছে, কিছুমানৰ 3 বা 4 বাৰলৈকে নাহে। আৰু মই এইটো পোৱা কাৰণটো হ'ল সোনকালে, মানে মই এপ্লাই কৰাৰ পিছতো মই বহুত ভাবিছিলোঁ দেই, কাৰণ এটা সময় থাকে, ইয়াত থাকে নেকি, এইটো এটা ডেট থাকে। এইটো ডেটত যদি আপোনালোকে যদি মানে পিনটো ভেৰিফাই কৰিব নোৱাৰে নহয়, এইটো আকৌ মানে পিনটো ৰিজেক্ট হৈ যায়। তো সেইকাৰণে কম সময়তে পালোঁ আৰু ভেৰিফাই হ'ল। ভেৰিফাই কৰিলোঁ মই আৰু টেক্স ভৰিলোঁ। আজি চব কৰা হ'ল। কৰি মেলি এতিয়া মাথো অকল পে'মেণ্টটো পোৱালেহে আশা। বাকীনো কি ক'ম, বুজি পালে চাগে, অলপ শ্বৰ্ট ফৰ্মত হ'লেও বুজাই দিলোঁ আপোনালোকৰ পিনটোৰ বিষয়ে। আৰু আপোনালোকে আৰু এটা কথা কৈ থওঁ, এখন শ্বৰ্ট ফিল্ম আহিছে হিয়াৰ এপাহি গোলাপ। তো কাইলৈ দিন ৰিলিজ ভাবিছোঁ, এইদিনা ভিডিঅ' পাব। আৰু যিহেতু পিনটো আহি গ'ল, এইটোৱে আছিলে মেইন চিন্তাটো। হিয়াৰ এপাহি গোলাপ চাব, সকলোৱে মৰম দিব। আৰু কমেডি ভিডিঅ'বোৰ পাই থাকিব লাহে ধীৰে। আৰু আপোনালোকক দেখাম ৰ'ব, কেমেৰা মোক কৈ থকাটো মই আজি দেখাম। ইয়াকতো নেদেখাম আৰু, ই কেমেৰা কৰি থাকেতো কিছুমান ভিডিঅ'ত দেখিছে চাগে। তো ভাবিছোঁ আৰু এতিয়া লাহেকৈ কমেডি ভিডিঅ' বনাব পৰা যাব। ভাল ভিডিঅ' আনিম। আপোনালোকে ইমানখিনি ছাবস্ক্ৰাইব কৰিলে, যিহেতু 50,000 হ'ব গৈ আছে। তো কি ক'ম আৰু নেকি, ৰাইডতো গুচি যাম খং উঠিব লাগিলে বাপেকে। তো বিশেষকৈ কি ক'ম, আজি ভিডিঅ'টো ইমানেই। গুগল এডচেন্সৰ পাই বহুত বেছি ভাল লাগিলে। আপোনালোকে কমেণ্ট কৰিবচোন। আৰু বহুতো ইউটিউবাৰ আছে, বহুতে এইটো পোৱাও নাই, আৰু পাব, ভালকৈ এপ্লাই কৰিব। ধন্যবাদ, বাই বাই, টাটা।